চাওক আজি কাউৰবা অঞ্চলৰ যেটো পিএইচসি নতুন বিল্ডিং আধাৰশিলা স্থাপন হৈ গ'ল তো আমাৰ সরকার বিজেপি আৰু ইউপিপিএল সরকার মানে সেৱা আগবঢ়োৱা সরকার আমি কাম কৰাৰ কাৰণে আগবাঢ়িছোঁ কাম কৰি থাকিম তো আমাৰ হাতত বহুত টাইম আছে কাম কৰিবৰ কাৰণে তো আজি আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া তথা আমাৰ এই এমএলএ স্থানীয় এমএলএ উপস্থিতিত আৰু পবিত্ৰ ডাঙৰীয়াৰ গুৰেশ্বৰ 30 নম্বৰ সমষ্টিৰ এমচিএলএ উপস্থিতিত আজি আমি আধাৰশিলা স্থাপন কৰিলোঁ কাউৰবাহা বৰগুলি পিএইচসি প্ৰাইমাৰী হেল্থ চেণ্টাৰ বিল্ডিংটো তো এই বিল্ডিংটো বেয়া থকাৰ কাৰণে ইয়াৰ স্থানীয় ৰাইজ ভালকৈ চিকিৎসা পাবলৈ সক্ষম হোৱা নাছিলে বহুত মানে সাফাৰাৰ হৈ আছিলে তো মই কেইদিনমান আগতে ইয়াতে আহিছিলোঁ আহি পেলাই নিজে পৰ্যবেক্ষণ কৰিছিলোঁ যে ইয়াতে এই স্বাস্থ্য কেন্দ্ৰটো নতুনকৈ বনাব লাগে তেনেহ'লে ইয়াতে মানুহ ভালকৈ স্বাস্থ্য মানে চিকিৎসা ভালকৈ ল'ব পাৰিব তো এতিয়া আমাৰ ষ্টাফ আছে কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰ নাই তো ইনফ্ৰাষ্ট্ৰাকচাৰ নাথাকিলে ষ্টাফ থাকিলে কেনেকুৱা কাম কৰিব অপিডি নাই পেচেণ্ট আহি ক'ত বহিব বা ডক্টৰ ক'ত বহিব সেইটো মই চিন্তা চৰ্চা কৰি পেলাই মই আজি এই শুভ দিনত আজি এই আধাৰশিলা স্থাপন কৰিলোঁ বিল্ডিংটো নিৰ্মাণ হ'ব সম্পূৰ্ণৰূপে ব্যয় হ'ব 1,75,00,000 টকা 1,75,00,000 টকাৰে G+1 বিল্ডিং ইয়াতে নিৰ্মিত হ'ব আৰু 1 বছৰৰ ভিতৰত এই বিল্ডিংটো পৰিপূৰ্ণ হ'ব আৰু অহা বছৰ স্থানীয় ৰাইজ কাউৰবা অঞ্চল আৰু বৰগুলি অঞ্চলৰ ৰাইজে ইয়াৰ পৰা ভাল চিকিৎসা লাভ কৰিব পাৰিব মই তেতিয়া কৈছিলোঁ যে তেখেতসকলৰ দাবী আছিলে যে এম্বুলেন্স এখন লাগে আৰু ডক্টৰ লাগে তো এম্বুলেন্সটো মই দি দিলোঁ এতিয়া ডক্টৰ মই যেতিয়া গৈ চালোঁ তো আমাৰ বিটিআৰ অঞ্চলৰ ভিতৰত বহুত কেইগৰাকী ডক্টৰ এতিয়াও কোভিডৰ ডিউটি কৰি আছে জিএমচি ইয়াতে কোভিডৰ ডিউটি কৰি আছে কোনোবা বাহিৰত কৰি আছে তো অলপ শ্বৰ্টেজ থকাৰ কাৰণে মই দিয়া নাই তো কেইদিনৰ ভিতৰত তেখেতসকল আকৌ উভতি আহিব কোভিডটো নিয়ন্ত্ৰণ হোৱাৰ লগে লগে তেতিয়া মই যেটো কমিটমেণ্ট দিছোঁ ডক্টৰৰ যেটো সমস্যা এইটো মই সলভ কৰি দিম কিমান দিন লাগিব এইটো মই যদি আকৌ কিমান দিন কওঁ পিছত আকৌ আপোনালোকে ক'ব এই কেইদিনৰ ভিতৰত কৈছে মই এইটো ক'ব পাৰোঁ যেতিয়া কোভিডটো নিয়ন্ত্ৰণ হৈ যাব পুৰাপুৰি কোভিডৰ মানে পেণ্ডেমিক চিটুৱেশ্যনটো নাথাকিব ডক্টৰসকল যেতিয়া আকৌ উভতি আহিব তেতিয়া মোৰ ডিপাৰ্টমেণ্ট মোৰ দায়িত্ব আছে তো মইতো ডক্টৰক এনেই বহাই থৈ দিম ডক্টৰসকলক কামত লগাম ডক্টৰসকলে কাম কৰিব যেতিয়া আমাৰ তাত এভেইলেবিলিটি আহি যাব তেতিয়া মই ডক্টৰটো দি দিম তথাপিও মই চেষ্টা কৰিম যে কোন ফালৰ পৰা ইয়াত দিয়া যায় কাৰণ সব ঠাইত ডক্টৰৰ ৰিকুৱাৰমেণ্ট সব ঠাইত ডক্টৰৰ দৰকাৰ আছে তো কোনটো বাদ দি কোনটো আনিম এইটো অলপ হেৰি আছে আৰু যেহেতু কোভিডৰ সময় সব ডক্টৰ বিজি হৈ আছে আৰু এতিয়া এই মানে ৰিচাফলিং কৰাটো অলপ বেয়া দেখায় তো কোভিডটো শেষ হোৱাৰ লগে লগে মই ভাবোঁ যে গুৰেশ্বৰৰ হস্পিটেলৰ 2 গৰাকী এটলিষ্ট ডক্টৰ মই দিম এইটো মোৰ নলেজত আছে মই সেইদিনা কৈছোঁ যে 15 দিনৰ ভিতৰত মই আহি ফিটা কাটিম ইয়াতে বিল্ডিং হ'ব আপোনালোকে চালে হ'ল মই কৈছোঁ এম্বুলেন্স দিম এম্বুলেন্স হ'ল তো আপোনালোকে আশা ৰাখক যে মই ডক্টৰটো দিম ডক্টৰবিলাক কাম কৰি আছে তেখেতসকলেতো কোভিডৰে ডিউটি কৰি আছে মানুহৰ সেৱাৰ কাৰণ কাম কৰি আছে তো এতিয়া শ্বৰ্টেজ থকাৰ কাৰণে এই সমস্যাটো আৰু এই শ্বৰ্টেজটো আজিৰ দিনত নাই আগৰ পৰাই শ্বৰ্টেজ হৈ আছে তো আমি অসম গভৰ্ণমেণ্টৰ লগত ডিছকাছ কৰি আছোঁ যে আমাৰ বিটিআৰ অঞ্চলত যিখিনি ডক্টৰৰ প্ৰব্লেম আছে ডেফিচিয়েঞ্চি আছে এইবিলাক যাতে অতি সোনকালে মানে পুৰাপুৰি কৰা যায় আৰু এংগেজ কৰিব পাৰোঁ স্বাস্থ্যসেৱা আৰু আগবঢ়াব পাৰোঁ এইটো লৈ অলৰেডি চিন্তা চৰ্চা চলি আছে তো মই যিমান কম সময় হয় মই কেইদিন বুলি পাৰ্টিকুলাৰ দিন নকওঁ নহ'লে আকৌ নিউজ ওলাই যাব তো সেইকাৰণে মানে কম সময়ৰ ভিতৰত মই দিয়াৰ চেষ্টা কৰিম আপোনালোকে গম পাব এইটো আছে এইটো আমাৰ বাজেট চলি আছে বাজেটটো শেষক আমি কৰিম ঠিক আছে বাজেটটো শেষক স্যার যিখন ব্লক পিএইচসি এই ব্লক পিএইচসি ঘৰটো আজি কেইবা বছৰ ধৰি জৰাজীৰ্ণ হৈ আছিলে আজি এই অঞ্চলৰ কাৰণে এটা শুভ সংবাদ এই ব্লক পিএইচসিখন পুনৰ নিৰ্মাণৰ কাৰণে 1,75,00,000 টকা ব্যয় সাপেক্ষে নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰা হ'ল এই অনুষ্ঠানত আমাৰ সৈতে আমাৰ বিটিচিৰ স্বাস্থ্য বিভাগৰ ইএম যাৰ বলিষ্ঠ নেতৃত্বৰ কাৰণে এই হস্পিটেল আজি এই অৱস্থালৈ আমি আজি এই অৱস্থাত পাবলৈ সক্ষম হৈছোঁ লগতে আমাৰ 30 নং পৰিষদীয় ST সমষ্টিৰ MCLA তথা মাৰ্কেটিং বোৰ্ডৰ চেয়াৰমেন আমাৰ পবিত্ৰ বড়ো ডাঙৰীয়া আমি আটাইকেইটা দলৰ আমাৰ সন্মানীয়সকল সন্মানৰ ৰাইজৰ উপস্থিতিত আজি আমি ইয়াৰ আধাৰশিলা স্থাপন কৰিলোঁ।